কাৰ বাবে এই স্বাধীনতা কাৰ দৃষ্টিত কি সংজ্ঞা স্বাধীনতাৰ ৰাতিপুৱা আহোঁ চাহ বনাই ৰাইজক খুৱাওঁ সেইটোৱে মোৰ স্বাধীনতা স্বাধীন হিচাপে আমি ওলাই আহিছোঁ আমি নিজৰ স্বাধীন হিচাপে কাম কৰিছোঁ সেই হিচাপে আজি স্বাধীনতা দিৱস পালন কৰি কেনে আজি নিজৰ কৰ্মত মই ওলাই আহিছোঁ নিজৰ স্বাধীন হিচাপে যিসকল আমাৰ কাৰণে প্ৰাণ আহুতি দিছে বা যি আমাৰ সুৰক্ষা যাৰ কাৰণে আমি সুৰক্ষিত হৈ আছোঁ তেওঁলোকৰ কাৰণে আমি কিবা এটা কৰা উচিত বুলি ভাবিছোঁ आपके लिए स्वतंत्रता क्या है रोजी रोटी के सवाल है अपना खाते हैं कमाते हैं मेहनत करते हैं मजदूरी करते हैं कोई गलत काम नहीं करते हैं किसी तरह से भरण पोषण बाल बच्चे के कर रहे हैं देशत उलह मालहेरे उदযাপিত हल ৭৬ সংখ্যক স্বাধীনতা দিৱস জাতীয় পতাকাৰ ৰঙেৰে ৰঙীন হৈ উঠিছে সমগ্ৰ দেশ ৰং বিৰঙী আলোকসজ্জা আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে সুসজ্জিত দেশ কিন্তু ইয়াৰ বিপৰীতেও স্বাধীনতা দিৱস উদযাপনত ব্ৰতী আন একাংশ দেশৰ নাগৰিক স্বাধীনতাৰ অৰ্থ কেৱল জাকজমকতাই নহয় স্বাধীনতাৰ বিভিন্ন আকাৰ বিভিন্ন প্ৰকাৰ হ'ব পাৰে উদাহৰণ এই দোকানখন কিয় হেয়া আপোনালোকে গম পাব বাইদেউ এগৰাকী তেওঁ 15 বছৰ ধৰি এনেকে দোকান দি তেওঁ পৰিয়াল পোহপাল দি আহিছে তেওঁৰ নাম হৈছে সৰস্বতী দাউকা তেওঁৰ স্বামী শয্যাহাই অসুখৰ কাৰণে উঠি আহিব নোৱাৰে আৰু তেওঁ ৰাতিপুৱাই আহি এনেধৰণে পিঠা পোনা বনায় আৰু বিক্ৰী কৰি গধূলি উভতি যায় ঘৰ চলায় আৰু এনেধৰণে 15 বছৰ ধৰি এই বাইদেউগৰাকীয়ে স্বতন্ত্ৰভাৱে নিজৰ কাম কৰি গৈছে মই তেওঁৰ পৰাই জানিব বিচাৰিম যে আজি স্বাধীনতা দিৱস বাইদেউ প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ আপোনাৰ দৃষ্টিত স্বাধীনতা বুলিলে কি বুজে আপুনি স্বাধীনতা বুলিলে এইটো মই ৰাতিপুৱা আহোঁ চাহ বনাই ৰাইজক খুৱাওঁ সেইটোৱে মোৰ স্বাধীনতা সেইটোৱে মোৰ স্বাধীনতা পৰিয়াল পোহপাল দি চলাই আছোঁ সেইটোৱে মোৰ স্বাধীনতা আজি 15 বছৰ হ'লে এই চলি আছে 15 বছৰ আজি মই এনেকৈ চলি আছোঁ বেলেগ একো নাই কাম কাজ বেলেগ নাই এই দোকানখন দি চলাই আছোঁ চৰকাৰে এইবাৰ আহ্বান জনাইছিল যে আপোনাৰ ঘৰ দোকান পোহাৰ সকলোতে পতাকা আঁৰি দিয়ক আপুনিও আঁৰি দিছে পতাকা আঁৰি দিছোঁ পৰহি দিছোঁ এতিয়া কি ভগৱানে কি কৰে নাজানো মই যিখিনি কৰিব লাগে কৰি আছোঁ আৰু হাত দোকান দি পিঠা বনাইছোঁ ৰাইজক খুৱাইছোঁ সেয়ে স্বাধীনতা মই কি কৰিম আৰু উপায়টো নাই বেলেগতো ক'ৰবাত কিবা সুবিধা গুচি গ'লেওতো একোৱেই নাপায় নে তাই দোকান এখন দিয়ে চলাই আছোঁ আৰু আমি দেখুৱাই আছোঁ স্বাধীনতাৰ স্নেপশ্বট এইবাৰ আমি দেখুৱাইছোঁ এখন উবেৰ বাহন ৰাষ্ট্ৰীয় পতাকা সুন্দৰকৈ সজাই ৰাতিপুৱাই কামৰ বাবে ওলাই আহিছে আৰু তেওঁৰ পৰা মই প্ৰথমে জানিব বিচাৰিছোঁ আপোনাৰ নামটো মোৰ নাম শ্ৰী ৰিংকু কাকতি আপোনাৰ দৃষ্টিত স্বাধীনতা কি স্বাধীনতাটো আমি নিজৰ স্বাধীন হিচাপে আমি ওলাই আহিছোঁ আমি নিজৰ স্বাধীন হিচাপে কাম কৰিছোঁ সেই হিচাপে আজি স্বাধীনতা দিৱস পালন কৰি কেনে আজি নিজৰ কৰ্মত মই ওলাই আহিছোঁ নিজৰ স্বাধীন হিচাপে কৰ্ম কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা আহি লোকসকলে বসবাস কৰে গুৱাহাটী মহানগৰীত এজন ৰিক্সা চালক আছে তেওঁ বিহাৰৰ পৰা আহি ইয়াতে বছৰৰ পিছত বছৰ ধৰি ৰিক্সা চলাই আছে আৰু আজি স্বাধীনতা দিৱসৰ দিনাখন তেওঁ ৰিক্সাটো দেখা গৈছে যে ৰাষ্ট্ৰীয় পতাকা লৈ তেওঁ এনেধৰণে তেওঁৰ ৰাতিপুৱাৰ পৰা তেওঁ কাম কৰি আছে মই তেওঁৰ পৰা আজিৰ দিনটোৰ तात्पर्यनु तेर दृष्टित की हेया जानिबले चेष्टा करिम। आज तो स्वतंत्रता दिवस है, आपके लिए स्वतंत्रता क्या है?
क्या ये रोजी रोटी के सवाल है, अपना खाते हैं, कमाते हैं, मेहनत करते हैं, मजदूरी करते हैं, कोई गलत काम नहीं करते हैं, किसी तरह से भरण पोषण बाल बच्चे के कर रहे हैं, यही है। फ्लैग कब लगाया? ये प्लेट लगाए 11 तारीख से लगाए हैं। गवर्नमेंट के अपील हाँ करने से? हाँ, खुशी का दिन है, चलो लगा के अपना घूर रहे हैं। এওঁলোক আটায়ে হৃদয় উজাৰি পালন কৰিছে স্বাধীনতা দিৱস। নিজ নিজ কৰ্তব্য পালনেই এওঁলোকৰ বাবে স্বাধীনতা। কোনোবাই যদি পিঠা চাহ বিক্ৰী কৰি পালন কৰিছে স্বাধীনতাৰ, আন কোনোৱে আকৌ গাড়ী বা ৰিক্সা চলাই স্বাধীনতাৰ সংগ্ৰামক নিছে আগুৱাই। গুৱাহাটী মহানগৰীত স্বাধীনতা দিৱসৰ আন এটা দৃশ্যপট আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া হৈছে লুইট ৰাইডাৰ্ছ অসম আৰু এয়া এটা বাইকাৰ টীম। 26 জানুৱাৰী হওক বা 15 আগষ্ট হওক, তেওঁলোকে গুৱাহাটীৰ পৰা এনেধৰণে বাইক ৰেলী কৰি এই ৰাইডাৰসকল যায় আৰু বিশেষকৈ যিসকল শ্বহীদ বৰণ কৰিছে, এয়া আৰক্ষীৰে হওক, CRPFৰে হওক, আৰ্মীৰে হওক, তেওঁলোকৰ ঘৰলৈ যায় আৰু তাত তেওঁলোকে গৈ সমবেদনা জ্ঞাপন কৰে আৰু দেশৰ বাবে যেনেধৰণে আহুতি দিলে তাৰ বাবে তাত গৈ তেওঁলোকে প্ৰণিপাত জনায়। মই তেওঁলোকৰ যি মটোলৈ তেওঁলোকে কাম কৰি আছে থুলমূলকৈ জানি ল'ব বিচাৰিছোঁ। কেতিয়াৰ পৰা আপোনালোকে এই কামটো কৰি আছে, সবিশেষ যদি আমি কেইবাবছৰ ধৰি পেলাই আমাৰ এই উদ্দেশ্যটো আমি যিটো আমাৰ পূৰণ কৰি আছোঁ। আমি আৰম্ভ কৰিছিলোঁ কেপ্টেইন জিন্তু গগৈৰ তাৰ পৰা, আৰু তেতিয়াৰ পৰা আমাৰ একচুৱেলি কি হয়, আমি বহুতখিনি ছ'চিয়েল কামো কৰি থাকোঁ আমাৰ লুইট ৰাইডাৰ্ছ অসমে, যেনেকৈ ব্লাড ডনেশ্যন হওক, ফ্লাড ৰিলিফ হওক, দুখীয়া মানুহখিনি সহায় হওক, অৰফেনেজ হওক, গোটেইখিনি কৰি থাকোঁ। তাৰ মাজত এইটো এটা আমি বিশেষভাৱে আমি বাছি লৈছিলোঁ, কাৰণ যিসকল আমাৰ কাৰণে প্ৰাণ আহুতি দিছে বা যিয়ে আমাৰ সুৰক্ষা, যাৰ কাৰণে আমি সুৰক্ষিত হৈ আছোঁ, তেওঁলোকৰ কাৰণে আমি কিবা এটা কৰা উচিত বুলি ভাবিছোঁ। আমিতো ইমানখিনি আমাৰ কেপাচিটি নাই, তথাপিও এই মহৎ দিনত আমি হৈছে তেওঁলোকৰ পৰিয়ালৰ ওচৰত যদি আমি অলপ থিয় দিব পাৰোঁ, তেওঁলোকক গৌৰৱান্বিত কৰিব পাৰোঁ যে তেওঁলোকৰ সন্তানে কি কাম কৰিছিল তাৰ কাৰণে আমি যে কৃতজ্ঞ, সেই উদ্দেশ্যেৰে আমি লুইট ৰাইডাৰ্ছ অসম নিজকে সাজু কৰি তুলিছোঁ যে সদায় আমি এই ধৰণে যাম। কিমান বছৰ ধৰি আপোনালোকে? আমাৰ 2017 পৰা আৰম্ভ হৈছে এইটো, আৰু কৰি আছোঁ আৰু কৰি গৈ থাকিম। প্ৰতি বছৰে আমি কৰোঁ দুটা দিনত। বৃত্তিগত কথা যদি সুধোঁ, বৃত্তিগতভাৱে আপোনালোকে? আমি চবেই বেলেগ বেলেগ বৃত্তিতে থাকোঁ, কোনোবা ছাৰ্ভিচ কৰে, কোনোবাই ব্যৱসায় কৰে, চবেই বেলেগ বেলেগ ধৰণৰ। তাৰ মাজতে আমি এইখিনি সময় উলিয়াই আমি সমাজৰ কাৰণেও কাম কৰোঁ। স্বাধীনতা দিৱস উপলক্ষে মহানগৰীত দেখা পোৱা গ'ল কেইবাটাও ৰেলী। কেব চালক, অটো চালকৰ পৰা ৰাজনৈতিক দললৈকে হাতে হাতে পতাকা লৈ কৰিছে সমদল। স্বাধীনতা দিৱসৰ দিনটোত বিভিন্ন দৃশ্যৰাজি গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে। কোনোৱে যদি এনেধৰণে হাতে হাতে পতাকা লৈ প্ৰচেছন কৰিছে, আন কোনো আৰু আন স্থানত স্বাধীনতাৰ অন্য এখন যুঁজত ব্ৰতী হৈছে আন দৃশ্যাৱলী আমি দেখুৱাই গৈছোঁ। স্বাধীনতা দিৱস উদযাপনৰ বাবে স্বতন্ত্ৰ মন লৈ ওলাই আহিল বহু লোক। আৰু এনেদৰে গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই আহিছে, কোনোবাই ৰেলী কৰিছে, কোনোবাই আহি আজিৰ এই স্বাধীনতা দিৱস উদযাপনৰ অৰ্থে তেওঁলোকে বিভিন্নজনে বিভিন্ন পন্থা অৱলম্বন কৰিছে। আৰু এয়া দেখিছে যে এনেধৰণে ই ৰিক্সা চালকসকলেও ৰেলী কৰি তেওঁলোকে এই মহানগৰীৰ ৰাজপথত ৰাষ্ট্ৰীয় পতাকা একোখনকৈ তেওঁলোকৰ বাহনত ৰাখি তেওঁলোকে এনেধৰণে আগবাঢ়িছে। এয়া গুৱাহাটী মহানগৰীৰ স্বতন্ত্ৰতা দিৱসৰ ছবি। কি ৰং বিৰঙী আড়ম্বৰপূৰ্ণভাৱে স্বাধীনতা দিৱস উদযাপন কৰিছে, ৰেলীত অংশ লৈছে। আন একাংশৰ মতে কিন্তু নিজৰ কাম কৰি যোৱাই স্বাধীনতা, নিজৰ কাম সুচাৰুৰূপে কৰি যোৱাকে স্বাধীনতা বুলি সংগ্ৰাম বুলি তেওঁলোকে ভাবি সেই সংগ্ৰামত তেওঁলোকে ব্ৰতী হোৱা দেখিবলৈ পোৱা গৈছে। ভিডিঅ' জাৰ্নেলিষ্ট হিতেশ ডেকা আৰু হৰি বৰৰ সৈতে গুঞ্জন কলিতাৰ ৰিপৰ্ট ND24।